এনে আগতে বিছনাত শুইছে নাই? নাই হোৱা। বিছনাত আজিলৈকে শুৱাই নাই? শুইয়ে পোৱা নাই। বেলেগত গ'লে মানে শুঙা। নিজৰ ঘৰত আজিলৈকে শুৱাই নাই? শুৱাই নাই। কষ্ট নহয়? কষ্ট নহয়, হেৰি খেৰ গাদি বনাই পিনি শুই থাকোঁ। নহ'লে হাড়বোৰ বিষাই যায়। কিটো কৰি উপায় নাই। এই ঘৰটোৰ ভিতৰত আপোনালোকে বিচনাৰ পৰা আদি কৰি একো ধৰণৰ বস্তুৱে দেখা নাপাব। চকী এখনো নাই আনকি। খেৰৰ টুচক এখন বনাই লৈছে। খেৰৰ টুচকৰ ওপৰতে আইতাই এনেকৈ শুই নিজৰ জীৱন পাৰ কৰি আছিলে। প্ৰথমতে তেওঁৰ কাৰণে এখন বিচনা লৈ লৈছোঁ। কাৰণ আজিলৈকে আইতাগৰাকীয়ে বিচনাত শুয়ে পোৱা নাই। একদম আটাইতকৈ ভাল চকী দেখাওঁ, মানে ভাল কোৱালিটি আৰু ধৰক। অকল বিচনাখন ল'লে যিহেতু নহ'ব, বিচনাৰ লগতে বাকী যিবোৰ সামগ্ৰী সেইবোৰ লৈ যাব লাগিব। প্ৰথমত যেতিয়া সোমাইছিলোঁ একদম খালী হৈ আছিলে, হয় নাই কওকচোন? এতিয়া অলপ হ'লেও ভাল লাগিছে যে ইয়াত কিবা এখন আহিলে, ইয়াতো কিবা এখন আহিলে অলপ হ'লেও আৰাম পামতো। শুইও আৰাম পাম, বহিও আৰাম পাম বিলাকতে।